আমি যদি জুবিন গাৰ্গৰ নামত দলংখন দিওঁ স্বাভাৱিকতে ই বিতৰ্কৰ সৃষ্টি কৰিব। চাউলুং চুকাফাও বিতৰ্কৰ মাজত আহিব নালাগে। আমাৰ সাধনীৰ দৰে মহিয়সী নাৰী বিতৰ্কৰ মাজত আহিব নালাগে, বীৰাংগনা আছিলে। আৰু জুবিন গাৰ্গো বিতৰ্কৰ মাজত আহিব নালাগে, তাক আমি কামনা কৰিম। বগীবিল দলংখনৰ বাবে আপোনালোকে জানে যে এই দলংখন সতী সাধনী নামত আমাৰ বিচৰা হৈছিলে, চুকাফাৰ নামতো বিচৰা হৈছিলে। আৰু তেনেকুৱা পৰিপ্ৰেক্ষিততে বগীবিল নামটো বগীবিল হিচাপে ৰখা হৈছিলে। মই ভাবোঁ যে জুবিন গাৰ্গৰ নামত আমি এনেকুৱা অনুষ্ঠান দিব লাগে যি বিতৰ্কৰ সৃষ্টি নকৰে, কাৰণ জুবিন আমাৰ প্ৰাণৰ শিল্পী, জুবিন আমাৰ আপোন শিল্পী। গতিকে জুবিন গাৰ্গৰ নামত আমি দিব পৰা বহুত অনুষ্ঠান আছে, কিন্তু যিটো লৈ সাধনী বা চুকাফাৰ দৰে প্ৰবাদ প্ৰতিম মহিয়সী নাৰী আৰু পুৰুষৰ কথা আলোচনা হৈছিলে, তাত আমি যদি জুবিন গাৰ্গৰ নামত দলংখন দিওঁ স্বাভাৱিকতে ই বিতৰ্কৰ সৃষ্টি কৰিব। চাউলুং চুকাফাও বিতৰ্কৰ মাজত আহিব নালাগে। আমাৰ সাধনীৰ দৰে মহিয়সী নাৰী বিতৰ্কৰ মাজত আহিব নালাগে, বীৰাংগনা আছিলে। আৰু জুবিন গাৰ্গো বিতৰ্কৰ মাজত আহিব নালাগে, তাক আমি কামনা কৰিম।